নমস্কাৰ বন্ধুসকল, ভালে আছে নিশ্চয়। আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাই দিম আপোনাৰ ইমেইল আইডিটো কিমানটা ডিভাইচত লগইন হৈ আছে বা আন কোনোবাই আপোনাৰ ইমেইল আইডিটো চলাই আছে নেকি। আমাৰ কেতিয়াবা এনেকুৱা হয় আমি বিভিন্ন কামত আমাৰ ইমেইল আইডিটো বেলেগ মোবাইলত বা কম্পিউটাৰত লগইন কৰিবলগীয়া হয় আৰু আমি লগ আউট কৰিবলৈ পাহৰি যাওঁ আৰু লগ আউট কৰিলেও লগ আউট নহয়। এতিয়া আপুনি নিজৰ মোবাইলতে সকলোবোৰ চেক কৰিব পাৰিব আৰু লগ আউট কৰিব পাৰিব। তেন্তে আহক ডিম্পু বৰুৱাই কোৱাৰ দৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ মোবাইলৰ ছেটিংছলৈ। ছেটিংছত গৈ পিনি আপোনালোকৰ যিটো গুগল ছেটিং আছে, গুগল ছেটিংছটোত যাব। যিহেতু মই গুগল ছেটিংছটোত বাহিৰত উলিয়াই থৈছোঁ, মই মেনুত উলিয়াই থৈছোঁ, সেইকাৰণে মই বাহিৰৰ পৰা যাব পাৰিম। আপোনালোকে ছেটিংছটোত ক্লিক কৰিব। ছেটিংছটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ছেটিংছৰ ভিতৰতে গুগল বুলি দেখাব, তাত ক্লিক কৰি দিলে আপোনালোকে এইটো পেজলৈ আহি যাব। মই অন কৰি দিছোঁ। এইটো পেজত অহাৰ পাছত আপোনালোকে মেনেজ ইয়ৰ গুগল একাউণ্ট এইটোত ক্লিক কৰিব লাগিব। মই যেনেকৈ দেখুৱাই যাম আপোনালোকে তেনেকৈ কৰি যাব, নহ'লে আপোনালোকৰ খেলি মেলিও হ'ব পাৰে। প্ৰথমতে আপোনালোকে মেনেজ ইয়ৰ গুগল একাউণ্ট এইটোত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে একেবাৰে তলৰ সোঁহাতে চুকত যিটো মেনু লিখা আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পাছত যিটো 4 নম্বৰত ছিকিউৰিটি আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰি আহিব। তেনেকৈ আহি থাকিব, তেনেকৈ তললৈ স্ক্ৰল কৰি আহি থাকিব, তললৈ গৈ থাকিব। তাৰপিছত দেখিব আপোনালোকে ইয়ৰ ডিভাইচ, আপোনালোকৰ ইমেইল আইডিটো কিমানটা মোবাইলত বা কিমানটা ডিভাইচত লগইন হৈ আছে সেইটো ইয়াতে দেখুৱাই দিব। যিহেতু মোৰ 3টাত লগইন হৈ আছে, এটা হৈছে ভিভ', এটা হৈছে লাইফ আৰু এটা হৈছে উইণ্ড'জত। এতিয়া আপোনালোকে নিজৰ মোবাইলটোৰ পৰাই এইকেইটা আপোনালোকে লগ আউট কৰিব পাৰিব। যদি বেলেগে চলাই আছে বা বেলেগৰ ডিভাইচত চলি আছে আপোনালোকে ইয়াতে গম পাই যাব। তাৰ বাবে আপোনালোকে কৰিব লাগিব মেনেজ ইয়ৰ ডিভাইচ, তলত আছে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পাছত এনেকৈ পেজটো খোল খাই যাব। পাছত আপোনাৰ ইমেইল আইডিটোৰ কিমানটা মোবাইলত বা কিমানটা ডিভাইচত লগইন হৈ আছে ইয়াতে দেখাব। দেখুৱাৰ পাছত আপোনালোকে নিজৰ মোবাইলটোৰ পৰাই লগ আউট কৰিব পাৰিব। তাৰ বাবে সোঁহাতে যিটো 3টা ডট আছে সেইটোত ক্লিক কৰি দিব। মই উইণ্ড'জত দেখুৱাই দিছোঁ। ক্লিক কৰাৰ পাছত এনেকৈ খোল খাই যাব। 2টা অপশ্যন আহিব। প্ৰথমটোৱে হয় চাইন আউট। এই চাইন আউটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেই ডিভাইচটোৰ পৰা চাইন আউট হৈ যাব। আৰু এনেকৈ আপোনালোকে যদি আপোনালোকৰ ইমেইল আইডিটো বেলেগকৈ চলাই আছে তেন্তে আপোনালোকৰ নিজৰ মোবাইলটোৰ পৰাই লগ আউট কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু লাইক এটা কৰি যাবলৈ নাপাহৰিব।